হেল্ল' বন্ধুসকল, কেনেকুৱা আছে আপোনালোক? আজি মই আহিছোঁ আপোনালোকৰ ওচৰলৈ বেলেগ এটা ভিডিঅ' লৈ, য'ত আমি চাম যে আপোনালোকে কোন দেশত বিনা ভিজা যাব পাৰে। ইণ্ডিয়ান পাছপৰ্ট লৈ আপোনালোকে কোন দেশত বিনা ভিজা প্ৰৱেশ কৰিব পাৰে। তাৰে পৰা আপোনালোকৰ দেশ বহুকেইখন আছে, প্ৰায় 57খন দেশ আছে য'ত আপোনালোকে বিনা ভিজা যাব পাৰে। কিন্তু প্ৰথমতে আমি চাই লওঁ যে আপোনাৰ ভিজা ফ্ৰী বা বিনা ভিজা আৰু ভিজা অন এৰাইভেল আৰু ভিজাৰ মানে কি। তো ভিজা ফ্ৰীটো আপোনাৰ হ'ল যে আপোনালোকে তাতে বিনা কোনো ভিজা যাব পাৰে, মানে কোনো ডকুমেণ্ট দিব নালাগে। আগতে আপোনালোকে দেশখনত যাওক, পাছপৰ্টত ষ্টাম্প মাৰক আৰু দেশখনত আপোনালোকে ধুনীয়াকৈ ঘূৰি ফুৰি আহি যাওক। সেইটো হৈ গ'ল ভিজা ফ্ৰী। আৰু ছেকেণ্ডটো আপোনালোকে হ'ল ভিজা বা ইলেক্ট্ৰনিক ভিজা। সেইটোত কি হয়, ধৰক আপোনালোকে ক'ৰবাত যোৱাৰ আগতে সেই দেশখনৰ আপোনালোকে এটা ইলেক্ট্ৰনিক ভিজা ল'ব লাগে দেশখনত প্ৰৱেশ কৰাৰ আগতে। যেনেকুৱা ধৰক আইদাৰ অনলাইন বা অফলাইন বা যেনেকুৱা যি নহওক কিয়, আপোনালোকে এটা ইলেক্ট্ৰনিক ভিজা ল'ব। তাত আপোনালোকে টিকেট কপি, হোটেল ৰিজাৰ্ভেশ্যন বা আপোনালোকৰ বেংক ষ্টেটমেণ্ট এইবোৰ চব আপলোড কৰিব লাগে। তাৰপিছত সেই দেশখনে আপোনালোকক ইলেক্ট্ৰনিক ভিজা দি দিয়ে। আৰু থাৰ্ড আপোনাৰ হৈ গ'ল ভিজা অন এৰাইভেল। তাতে কি হয়, ধৰক আপোনালোকে দেশখনত সোমালে বা লেণ্ড কৰিলে, তেতিয়া আপোনালোকে এয়াৰপৰ্টত তাতে গৈ প্ৰথমতে পাছপৰ্টখন আপোনালোকে দেখাব লাগিব। তাৰপিছত আপোনালোকে তাতে আপোনালোকক ভিজা দিব। আপোনালোকে চব চাই মেলি, যেনেকুৱা ধৰক টিকেট চালে বা হোটেল ৰিজাৰ্ভেশ্যন চালে, সেইবোৰ চাই মেলি তেখেতে আপোনালোকক এখন ভিজা দিব। সেই ভিজাখন খুব বেছি ধৰক 15 দিন বা 30 ডেজলৈকে ভেলিড থাকে। তো সেইটো আপোনালোকৰ হৈ গ'ল ভিজা অন এৰাইভেল। তো এই তিনিটা আপোনালোকৰ হৈ গ'ল ভিজা ফ্ৰী, ভিজা অন এৰাইভেল আৰু ভিজা। তো আজি আমি চাওঁ যে আপোনালোকে কোন দেশত বিনা কোনো ভিজা লৈ যাব পাৰে বা কোন দেশ ভিজা ফ্ৰী হয়। তো তাৰে আপোনালোকে টোটেল 57খন দেশ আছে য'ত আপোনালোকে ভিজা ফ্ৰী যাব পাৰে। তাৰ কেইখনমান দেশৰ নাম মই আপোনালোকক কৈ দিছোঁ। যেনে প্ৰথম হৈ গ'ল থাইলেণ্ডত যাবৰ কাৰণে আপোনালোকক কোনো ধৰণৰ ভিজা নালাগে। তাতে আপোনালোকে ধুনীয়াকৈ গৈ মেলি পাছপৰ্টখন দেখাই দেশত প্ৰৱেশ কৰিব পাৰে। আৰু থাইলেণ্ডৰ ফ্লাইট আপোনাৰ গুৱাহাটীৰ পৰা চলে। আপোনাৰ ভাড়া চাগে 8-9 হাজাৰমান হয়। গুৱাহাটীৰ পৰা থাইলেণ্ডৰ ফ্লাইট চলে। আৰু ছেকেণ্ড দেশ হৈ গ'ল আপোনালোকৰ ভূটান। বাই লেণ্ড আৰু বাই ফ্লাইট যাব পাৰে। তো বাই লেণ্ড যাবলৈ আপোনালোকে আইদাৰ চামডুপ জংঘাৰ পৰা যাব লাগিব বা নহ'লে আলিপুৰদাৰ হৈ যাব পাৰে, যোনফালে আপোনালোকে থিম্পু যাব পাৰে। আৰু ফ্লাইট যাব হ'লেও আপোনালোকে গুৱাহাটীৰ পৰা পাৰলৈকে ডাইৰেক্ট ফ্লাইট চলে ভূটানলৈকে। থাৰ্ড দেশখন হৈ গ'ল মৰিচিয়াছ ক'বলৈ জানে এখন ধুনীয়া হানিমুন ডেষ্টিনেশ্যন। আৰু তাতে বহুত ধুনীয়া আপোনাৰ ৱাটাৰ বডিজ আছে। তো তাতে আপোনালোকৰ কোনো ধৰণৰ ভিজা নালাগে। আৰু হৈ গ'ল আপোনালোকৰ মালয়েছিয়াত যাব হ'লেও আপোনালোকৰ কোনো ধৰণৰ ভিজা নালাগে। তাতে আপোনালোকে ডাইৰেক্ট পাছপৰ্টখনে যাব পাৰে। আৰু মালয়েছিয়াৰ ফ্লাইট যোনখন আপোনাৰ মালয়েছিয়াৰ ৰাজধানী কুৱালালামপুৰ, চ' কুৱালালামপুৰলৈকে ফ্লাইট গুৱাহাটীৰ পৰা ডাইৰেক্ট ফ্লাইট চলে। তাৰো আপোনাৰ ভাড়া 9-10 হাজাৰমান হয়। তাৰপিছত আৰু কিছুমান দেশ আছে, যেনে আপোনাৰ কেনিয়া হৈ গ'ল, শ্ৰীলংকা, কাটাৰ, চেচেলছ, ডমিনিকা, যোনখন আমাৰ কেৰিবিয়ান আইলেণ্ডত আছে ৱেষ্ট ইণ্ডিজৰ ফালে, সেইখন হৈ গ'ল। তাৰপিছত আপোনালোকৰ ইণ্ডোনেছিয়া হৈ গ'ল, ইজিপ্ত হৈ গ'ল, হংকং, ইৰাণ। আচ্ছা, হংকঙৰ এটা কথা কৈ দিওঁ, তাততো কোনো ধৰণৰ ভিজা নালাগে, কিন্তু যোৱাৰ আগতে এখন প্ৰি এৰাইভেল ৰেজিষ্ট্ৰেশ্যন ফৰ্ম ফিল আপ কৰিব লাগে। তো যেতিয়া আপোনালোকে তাত লেণ্ড কৰে, সেই প্ৰি এৰাইভেল ৰেজিষ্ট্ৰেশ্যন ফৰ্মখন তাত শ্ব' কৰিব লাগে। তো এইটো হৈ গ'ল হংকঙৰ কথা। আৰু এখন দেশ হৈ গ'ল ইউৰোপিয়ান দেশ, য'ত যাব হ'লে কোনো ধৰণৰ ভিজা নালাগে। সেইখন হৈ গ'ল ছাৰ্বিয়া। ছাৰ্বিয়াত যাব হ'লে ইণ্ডিয়ান পাছপৰ্ট হোল্ডাৰক কোনো ধৰণৰ ভিজা দৰকাৰ নহয়। তাতে আপোনালোকে বিনা ভিজা 30 ডেজ থাকিব পাৰিব। তাৰপিছত আৰু কিছুমান দেশ হৈ গ'ল, যেনে কাজাখাস্তান, তাৰপিছত ইজিপ্ত হৈ গ'ল, ইৰাণ হৈ গ'ল। এইবোৰ কিছুমান দেশ য'ত আপোনালোকে বিনা ভিজা আৰামছে ঘূৰি ফুৰি আহিব পাৰে। আশা কৰোঁ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিলে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ কৰিব। ধন্যবাদ।